ৰাইজে পৰিৱৰ্তনটো বিচাৰিছে আৰু ইতিহাসত নাই যে বেনিফিচিয়াৰীৰ দ্বাৰা ক্ষমতা দখল কৰিব পৰাটো কোনো ইতিহাসত নাই। আমি দেখোন 96ত হিতেশ্বৰ শইকীয়া 300 টকা কাৰ্ডত 6 টকা দিছিল পঞ্চায়তৰ ভিতৰত, সেইখিনি মানুহে এণ্টি কৰি দিলে, হয় নে নহয়? আমাৰ দিনত 2016 চনত কিমান বেনিফিচিয়াৰী সৃষ্টি কৰিলোঁ, 25,000 কিছুমান ল'ৰাক দিলোঁ। কাক দিছোঁ তুমি কোৱা? যে পবিত্ৰ ডেকাৰ ঘৰৰ পৰিয়ালৰ মানুহে পাইছে, এই যে পাইছে। মই কথাটো কওঁতে তেওঁ ল'ৰাটোৱে 2 লাখ টকা পাইছে। হিমন্ত বিশ্বই কৈ আছে যে চাকৰি হৈছে নিকা হৈছে। ক'ত হৈছে? এই গভৰ্ণমেণ্টৰ এটা মাষ্টৰে 20টা চাকৰি দিছে 10 লাখ টকাকৈ। আমাৰ ৰামচৰণ ভৰালীৰ পুতেকে চাকৰি দিছে, জেলতো গৈছে। মই নামটো কৈ দিম দিয়া। কথাটো নিকা ক'তো হোৱা নাই। দুটা বাদ দিয়ে। ভূপেন বৰা 2 নম্বৰী মানুহে। ভূপেন বৰা কোনো প্ৰিন্সিপল নোহোৱা মানুহে। কি আছে তেওঁ ভূপেন বৰাৰহে? শুনা, মোক নিলম্বন কৰিছে, মই কংগ্ৰেছেদি গৈছিলোঁ, মুখ্যমন্ত্ৰী মোক 2-3 কৈছে, মইতো যোৱা নাই। আদৰ্শ আৰু ক্ষমতা লোভটো দুটা বেলেগ কথা। সেইকাৰণে বিজেপি বেছি দিন নাথাকে। এইবাৰ নিৰ্বাচনত বিজেপি হাৰিব। বিজেপিত কোনে আছে কোৱাচোন ভাল মানুহ? কোনটো মানুহ তুমি দেখুৱাই দিয়া? ভূপেন বৰা আমাৰ জয়ন্তক কোৱা, কোনটো ভাল মানুহ আছে? ফণী তালুকদাৰক কোৱা, কোনটো এটা মানুহ দিয়া যে গুণী জ্ঞানী মানুহ আছে কোৱা? চন্দ্ৰবাবুৰ সমৰ্থক। চন্দ্ৰবাবুৰ 30 বছৰ 30টা ৰাস্তা কৰিছে নেকি? মই 10 বছৰত 10টা ৰাস্তা 20টা ৰাস্তা কৰি দিছোঁ। শুনা, টিকট পোৱা নোপোৱাটো ইলেকশ্যনত জয় পৰাজয়টো এটা সুকীয়া কথা। মোক নিলম্বন কৰিছে, মই কংগ্ৰেছেদি গৈছিলোঁ, মুখ্যমন্ত্ৰী মোক 2-3 কৈছে, মইতো যোৱা নাই। আদৰ্শ আৰু ক্ষমতা লোভটো দুটা বেলেগ কথা। আজি যে উইদাউট ছিকিউৰিটি আহিছোঁ মই, সেই আহিব পৰা সাহসটো মোৰ আছে নে নাই? কোনোবা ৰাজনীতিক নেতা চন্দ্ৰমোহন পাটোৱাৰী পাৰিব, হিমন্ত বিশ্বই পাৰিব, ভূমি বৰ্মানেই নোৱাৰিলে, উইদাউট ছিকিউৰিটি পাৰিব? নোৱাৰে। মানুহৰ মনত জীয়াই থাকিব পৰাটোৱে ডাঙৰ কথা। মানুহৰ মনৰ পৰা ভাল পোৱা আদায় কৰিব পৰাটোৱে ৰাজনীতিবিদৰ ডাঙৰ কথা। আৰু মই কিতাপ লিখা মানুহ, মই 51খন কিতাপ লিখিছোঁ, স্বাধীনতা সংগ্ৰামৰ ওপৰত কিতাপ কৰি আছোঁ।